Amar Singh Tiso BJP yahin pen MP election along chipahai ponji apan pini DC office along nomination file chipidam along Dr. Himanta Biswa Sharma tame Dipu An Wangsi Cheraptul pini Dipu Go Boys Patua Klam along Pinang An BJP ke Kroyarat atum Ning Arong pen May along Dudunlo Bangso May along Assam Chief Minister Dr. Himanta Biswa Sharma Nondita Gorlosa, Assam Government Cabinet Minister Dibolal Gorlosa, Dimausa Autonomous Council CM Dr. Tuliram Ronghang, Karbi Anglong Autonomous Council CM MP Horen Singh Be, EM, MAC, MLA, Tim Karbi Anglong Lapen, Penang An, Kete Kidingatum, Tame Chitong Dunlo. Non Kevang GMP election BJP Party candidate Amar Singh Tiso Pan support dun. Chief Minister Kaning Jialong Amar Singh Tiso Karbi Anglong pen Dimau South District pen Lak Ketom pen Abat Awot Kilong pen Chipahai Ponpo Pusi Ning Jipon La pen Jongsi APSLC Atum Haidet Pulote Delhi along ta Sorkar Awe Dispur along ta Sorkar Awe Lasi Rat Atum Awot ke ini Chipa Borbat Nang Ne Pusi Ning Jipon May Jut pen Go Boys Patu Rally Nangbar 8 pen Thana Tower Anat Damsi DC office along Amar Singh Tiso Pan nomination file dam Hai Jami project ko ingkor sogal ni nantong atau kesong nai awat pidong harjalong putbitan ya tu Amar Singh Tiso Pan dahai nang Hotman ya rai sogal ya Dipu ele konsensial pa ha beleg-beleg emisi homostik মন্ডল কমিটি আর লগতে লোকাল কমিটি পৰা আৰম্ভ কৰি হতমনীয়া ৰায় সকল আগন্তুক 26 তাৰিখে প্ৰলভৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনত ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত অমৰ সিং তিছক কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকল ৰাজনীতি নেতা নহয় তেখেতৰ চিন্তাধাৰা তেখেতৰ কাম কাজ তেখেতৰ বিভিন্ন আজি যি কাম কাজ বিলাক কৰি দেখুৱাইছে ভাৰতবৰ্ষৰ মানুহে অকল ৰাজনীতি নেতা হিচাপে নহয় তেখেতক এজন ষ্টেটছমেন হিচাপে আজি ৰিকগনাইজ কৰিছে গতিকে মই সকলোকে অনুৰোধ কৰিছো মোৰ লগত একেলগে আপোনালোকে কওক নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ আদাং কামে পিনি কালাং নিফান চতন ফ্রং লাসি ভারত স্বাধীন লম লক পেন নিংকান ফ্রক্সি কেপ ভারত আদেক কিসো কেমেমেরেক আর্টিকেল 370 35A 3 তালাক লাহায়া কেসো কাপামে কোমারো রাখে নরেন্দ্র মোদী আকে হাইছি কাপামে Gujarat pen Sibang Banglo Delhi inut mesena doktor alang liya so doktor a treatment ki pipen Jammu Kashmir long article 370 kame paweda lo doratum son dakak se kacing thura mo gedo piko pini sabka sath sabka vikas po la so slogan da melutum chinilo sabka prayas kolam ta chinilo যাব আৰু কংগ্ৰেছত যাব APSLC-ত যাব ইণ্ডিপেণ্ডেণ্ট আৰু প্ৰথম আপোনাৰ কৰ্মটো কি হ'ব পাই যোৱাৰ পাছত MP পাই যোৱাৰ পিছত দুখীয়া ৰাইজক সেৱা দিব আমাৰ বিভিন্ন সমস্যা আছে আটাইতকৈ আমাৰ ইছ্যুটো হৈছে ডেভেলপমেণ্ট ইছ্যুটো আমি কৰি যাব লাগিব আৰু আমাৰ ছয়টা সংগঠন যিটো আছে চুক্তি যিমানখিনি সলভ হোৱা নাই সেইটো মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আলাপ আলোচনা কৰি সলভ কৰিম আৰু আমাৰ বিশেষকৈ এতিয়া যিটো আমাৰ ছিক্স চিডুল এইটো আমি মানে বেছি পাবলৈ এতিয়া আৰ্টিকল 2442 এডমিনিষ্ট্ৰেশ্যন এইটো হৈছে আসাম নাগালেণ্ড ত্ৰিপুৰা এণ্ড মিজোৰাম এইখিনি অট'নমাছ কাউন্সিল আছে এই অট'নমাছ কাউন্সিলৰ শক্তিশালী আৰু এটা হৈছে ফাইনেন্স ক্ষেত্ৰত 2751 সেইটো আৰ্টিকল এই দুটা আৰ্টিকল উইদিন 2-3 years ভিতৰত অলৰেডি ৰাজনাথ সিঙে ৰাজ্যসভাৰ অলৰেডি বিলটো ইন্ট্ৰডিউচ কৰা হৈছে 125
কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 125 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এইটো চৰকাৰটো এনেই আমাৰ বিজেপি চৰকাৰকে হওক আৰু এইটো নিশ্চয় এইটো ছাকচেছ অসমৰ চিফ মিনিষ্টাৰে APSLC পাৰ্টি দলৰ নামটোৱে ভুল বুলি ক'লে, সেইটোৱে সম্পূৰ্ণ কিবা নহয় বুলি, সেইটোৰ বিষয়ে কি? অল পাৰ্টি নহয়, এইটোতো ছিংগল পাৰ্টি ছিংগল পাৰ্টি